নহ'লে এক বছৰ কি দিব লাগিব বৰষুণ আহিলেহে মই বিয়াখন পাম। এই বৰষুণ আহিলে বিয়াখন নাপাব কাৰণ বৰষুণৰ বতৰত বৰপেটা ডিষ্ট্ৰিক্টত কিয় বৰষুণ নাহে, কি কাৰণত নাহে, কি কৰি আছে অসম চৰকাৰে, কি কাৰণত নাহে মোক আজিৰ ভিডিঅ'টো একেবাৰে মানে কি অলপ বেহতৰিন হ'ব। কিয় আজি মানে কি আমাৰ এতিয়া আছে এটা চিপাহী নামৰ এটা মানুহ আছে, মানে বিদ্যুৎ আমি চিপাহী বুলি কওঁ। তো এতিয়া মানে কি ভিডিঅ'টো এনে নহ'ব, আজি মানে সি বিৰাট জালাত আছে, বৰষুণ নাহে, আমি খেতি কৰিব পৰা নাই, ৰুব পৰা নাই, আমাৰো হোৱা নাই, আমাৰো পেক দিব পৰা নাই। তো সি মানে কি এতিয়া ক'ব আজি মানে কিয় বৰষুণ নাহে, আৰু তাৰ ইয়াৰ অলপ মন্তব্যটো আমি শুনক মানে কি ক'ব খুজিছে চিপাহী। চিপাহী ইন্ট্ৰডাকশ্যনটো দি তোৰ মানে তোৰ নামটো কি চিপাহী? মোৰ নাম চিপাহী দে। চিপাহী ইন্ট্ৰডাকশ্যনটো দিব মানে কি হ'ল আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত কিয় বৰষুণ নাহে, কি কাৰণত নাহে, কি কৰি আছে অসম চৰকাৰে, কি কাৰণত নাহে, মোক বৰষুণ লাগে, মোক ঘামচিৰ কাৰণে, ঘামচি উঠছে এইটোৰ কাৰণে বৰষুণ লাগে বাছ। পানীটো নাহে যে কি ক'ব খুজিবি, পানীটো যে নাহে, বৰষুণটো যে নাহে, বৰষুণটো যে নাহে কি কাৰণত নাহে, ক'ত কি হৈ আছে, ক'ত বন্ধ ব্লক হৈ আছে, কি কাৰণত কি কৰিছে চৰকাৰ, বৰষুণটো চাৰি দিব লাগে, সাৰবা লাগে সোনকালে ফটাফট চাৰি দিব লাগে। ইয়াৰ মন্তব্যটো মানে কি আজি বৰষুণটো মানে নাহা হৈছে, গৰম বিৰাট অত্যাচাৰ গৰমত দেই, গৰমৰ কাৰণে মানে কি বৰষুণ আহিব লাগে, কিয় কাম চাম কৰিব জানে বেচেৰা, পানী আহিব লাগে, মাছটো ৰুব লাগে, খেতি কৰিব লাগে, আমাৰ যিহেতু বিধানগিলা পকি একদম মানে নোহোৱা হৈ যাব আছে। তো আমি সেই হিচাপত মানে কি বৰষুণটো আহিব লাগে, জিংকে হ'লেও বৰষুণ আহিব লাগে। চিপাহী আৰু কিবা ক'ব খোজে মানে কি শুনি লওঁ, সি কি ক'ব খোজে চিপাহীয়ে শুনি লওঁ। চিপাহী কওক। বৰষুণ মোৰ হিচাপত আজিৰ তাৰিখতে আহিব লাগে, আজিৰ পৰা একমাহ ধৰি আহিব লাগে, আহিব লাগে। চিপাহী ক'বাৰ আছে কি মানে বৰষুণটো জিংকে হ'লেও আহিব লাগে আজি আহিলেহে বৰষুণটো আমি খেতি চেতি কৰিব পাৰোঁ, সিও কাম চাম যাব পাৰে বঢ়িয়াকৈ, মানে কি ভাল হেৰিত মানে কাম চাম কৰি বঢ়িয়াকৈ। আৰু গৰমত অভাৰ ঘামচি খাবলৈ সিয়াৰ বিৰাট অশান্তি, এই হিচাপত পানী আহিব লাগে, পানী আহিলে সি মানে আৰাম পায়, আৰু আমিও আৰাম কি আমি খেতিখন কৰিব লাগে, খেতিখন কৰাৰ পাছতহে মানে কি আমি এক বছৰ নহ'লে এক বছৰ কি দিব লাগিব, বৰষুণ আহিলেহে মই বিয়াখন পাতিম। এই বৰষুণ আহিলে বিয়াখন পাতিম, কাৰণ বৰষুণৰ বতৰত বাগাত দি ভাল লাগিব। হয়, চিপাহী কেছটো একদম ধুনীয়া লাগছে, কথাটো শুনি ভাল লাগছে। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে এণ্ড তাক দেখি নেকা। তো আমি এতিয়া মানে কি চিপাহীৰ মন্তব্যটো ল'লোঁ, আমি চিপাহীৰ মন্তব্যটো লোৱাৰ পাছত এইবাৰ মানে কি যিহেতু পানী মানে নাহেই, পানী নাহাৰ কাৰণে আজি বতৰটো ভাল দিছে দেই, বিৰাট বঢ়িয়া বতৰ দিছে, পানী আহিছিল ৰাতিপুৱা। তো পানী অলপমান দুখাই দিওঁ, সেইখিনি পানী আছে মানে কি বেছি পানী নাই, সেইখিনি পানীৰে আমি কিবা পেক দিব পাৰিম নেকি, সেইখিনি পানীৰে আমি কিবা পেক দিব পাৰিম নেকি? তো যিহেতু মানে কি পানীয়ে নাহা হৈছে, কি কাৰণ হৈছে বৰ্তমান যিখানৰ পৰা মানে কি পাথাৰত এই যে কি কয় এইবিলাক বৰিং বুলি কয়, বৰিং নে কি বুলি কয়, এই বৰিং ইয়াৰ পৰা আজিও পানী নাহা হৈছে। তো আগতে কি বঢ়িয়া পানী আছিল, বৰষুণ বাৰিষা মানে কি বাৰিষা বৰষুণেই আৰু মানে কি বাৰিষা বৰষুণ আহিবই, এতিয়া চিয়'ৰ মানুহে খেতি কৰিবই চিয়'ৰ, কিন্তু বৰ্তমান পানী একেবাৰে নাহা হৈছে। তো সেইখিনি পানীত আমি কোনোপধ্যে খেতি কৰিব নোৱাৰোঁ। তো আজি অলপ বতৰটো ভাল দিছে, কিন্তু যদি পানীখিনি আহিলে অলপ ভাল লাগিল। তো ভিডিঅ'টো এতেই মানে কি চেছ কৰি দিওঁ দে, বেছি লাম্বা নকৰোঁ, কাৰণ ইমান লাম্বা কৰি থাকিটো লাভৱান নহয়, কাৰণ ইমান লাম্বা হ'লেও বেছি মানুহে ভিডিঅ' নাচায়। তো আমি এইখিনিতে চেছ কৰোঁ, ধন্যবাদ গাইজ।